কি কোনোবা যদি 6 চিডিল এৰিয়াৰ মেম্বাৰে ইয়াতে BKWAC এৰিয়াৰ আন্ডাৰত EM বা GM বা মেম্বাৰ একোই হ'ব নোৱাৰে কিন্তু আমি অসম চৰকাৰক এটো কথা ক'ব বিচাৰিছো ডিপাৰ্টমেন্টাল মন্ত্ৰী ডাঙৰীয়া ৰনস্পিকৰ ডাঙৰীয়াকো আমি ক'ব বিচাৰিছো আমাৰ IS বিষয়া বাইদেউকো আমি ক'ব বিচাৰিছো ইয়াতে অনিল বসুমতাৰী ডাঙৰীয়াৰ ইয়াতে ভোটাৰ কাৰ্ডছ আছে এটো ভোটাৰ কাৰ্ড চাওক এটো ভোটাৰ কাৰ্ডছ এটো আছে ইয়াতে আমি প্ৰিন্ট কৰিছিলো যোৱা 1 জুনত 10 জুন 2023 লৈকে তেখেতে কাৰ্বি আংলঙৰ এটা বাসিন্দা কাৰ্বি আংলঙৰ ভোটাৰ তেখেতে 6 চিডিল এৰিয়াৰ এজন ভোটাৰ সেই 6 চিডিল এৰিয়াৰ ভোটাৰ এজনে আমাৰ BKWAC কাউন্সিল যত গেজেটত লিখা আছে তো তেখেতে কেনেকুৱা BKWAC ৰ এজন মেম্বাৰ EM চেয়াৰম্যান হ'বলৈ পালে অসম চৰকাৰে আইন বনায় কিন্তু আইনটো তেখেতসকলে উলংঘা কৰে নমস্কাৰ আমি আজি হঠাতে প্ৰেছ ৰিলিজত আহিব লগা হ'ল বিশেষ কেইটামান পইণ্টৰ কাৰণে যোৱা 18 জুলাইত আমাৰ UBPF এটা মিটিঙত প্ৰেছ ৰিপৰ্টাৰ সকলে মনিল বসুমতাৰীক কেইটামান কুৱেশ্যন কৰিছিলে সেই কুৱেশ্যন কৰোঁতে তেখেতে হেড অফিচ আৰু সাব অফিচৰ যেটো কথা হেতু কথা তেখেতে কৈছিলে যে গুৱাহাটী বদলেন ভৱনটো BKWAC ৰ হেড অফিচ আৰু সঞ্জাৰী নগৰ সিমেন্ট চাপৰিটো সাব অফিচ এটো আমি সকলোৱে জানো এটো আমাৰ গৱৰ্ণমেণ্টে নটিফিকেশন কৰিছে আমি হেতু ভালকৈ জানো কিন্তু যেটো হেড অফিচ এই হেড অফিচটো কেনেকৈ হ'ব লাগে হেড অফিচ মানে কি হেড অফিচত কামবোৰ হ'ব লাগে সাব অফিচত কি হ'ব লাগে কেতিয়াবা বাই চেন্সত কিবা কাৰণত দূৰত কিবা কাম থাকিলে সাব অফিচত হ'ব লাগে কিন্তু আমাৰ ক্ষেত্ৰত এতিয়া আমি উল্টা হোৱাটো আমি দেখিছো যে হেড অফিচটো সাব অফিচৰ নিচিনা ব্যৱহাৰ কৰি আছে আৰু সাব অফিচটোহে হেড অফিচৰ নিচিনা ব্যৱহাৰ হৈ আছে তা কথাটো এই কাৰণে ক'লো আমি যেতিয়া হেড অফিচত আমি কিবা এটা কাগজ বা কিবা পেপাৰ দিবলৈ যাওঁ বা কিবা কামৰ সূত্ৰ আমি কিবা জানিব যাওঁ তেতিয়াহলে আমি কোনো এটা পিপিৰাক আমি লগ নাপাওঁ আমাক ৰাইজে কৈছে আৰু কিবা এটা পেপাৰ দিবলৈ গলে আমি কাক দি আহিব লাগে কেয়াৰ টেকাৰ এজনক দি আহিব লাগে হয় আমি বহুতবাৰ নিউজ কৰাৰ পিছতো তেখেতসকলৰ গা লৰা নাই আমি আৰু এটা কথা আমি জানো ঠিক আছে বদলেন ভৱনটো তেখেতে হেড অফিচ কৰাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া BTC যিজন চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতসকলক দিয়া বুলি কৈছে বহুত ডাঙৰ কথাৰে কৈছে তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক বদলেন ভৱনটো হেড অফিচ কৰাৰ কাৰণে দি দিছে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো ধৰণৰ ৰিটেন পেপাৰ ৰিটেন এগ্ৰিমেন্ট আমাৰ BKWAC দিয়া নাই কালি প্ৰমোদ বড়োক যদি দৰকাৰ হৈ যায় সেই ভৱনটো তেতিয়াহলে কালি প্ৰমোদ বড়োই আকৌ আমাৰ পৰা লৈ ল'ব এটা কথাটো হৈছে যেটো অফিচত হেড অফিচ কৰিছে যেটো বদলেন ভৱন অজন্তা পটত থকা যেটো বদলেন ভৱন এই ভৱনটোত আনসাৰ্টেন নাই যত ৰিটেন নাই এগ্ৰিমেন্ট নাই যে এটো হেড অফিচ আপোনালোকক দিছো তেনেকুৱা যদি এগ্ৰিমেন্ট নাই তেনেকুৱা এগ্ৰিমেন্ট নোৱা এটা টেম্পৰাৰী লোৱা এটা ঘৰত BKWAC ৰ ফান্ড 1,50 লাখ টকা কিয় ইউজ কৰিলে কি কাৰণত ইউজ কৰিলে তেখেতসকলে যত নেকি ভাড়া কালি যা বুলি ক'লে কালি যাব লাগিব পৰখি যা বুলি ক'লে পৰখি যাব লাগিব তেনেকুৱা এটা আনকন্ডিশন এটা জায়গা যত BTC ৰ হাতত থাকে BTC এ যদি ৰিটেন যদি এগ্ৰিমেন্ট কৰা নাই আমি জানো এটো ৰিটেন এগ্ৰিমেন্ট কৰা নাই তো তেনেকুৱা এগ্ৰিমেন্ট নোহোৱা এটা অফিচত কিয় আমাৰ বড়ো ৰাইজৰ ট্ৰেজেডি আনা টকা পইচাটো তেখেতসকলে 1,50 লাখ টকা কিয় ইউজ কৰিলে তাত আৰু কি কাম কৰিলে তাতে আমি দেখিছো খালি কালাৰ কৰা দেখিছো আৰু সাইনবোৰ্ড দেখিছো আৰু কেইটামান ডেস্ক বেঞ্চ দেখিছো পাস তো হিমানখিনি পইচাৰে কি 1.5 কোটি টকা গল নেকি এটো ৰাইজক আমি খুদিছো আমি BKWAC ৰ EM সকলক খুদিছো হেতু আমাৰ বড়ো ৰাজ্যৰ ট্ৰেজেডি আনা পইচা হে পইচাটো কিয় মিস ইউজ কৰিছে আমাক ৰিপ্লাই লাগে আপোনালোকে ৰিপ্লাই দিয়ক আৰু ৰাইজক আমি এৰি দিছো আপোনালোকে খুদক তেখেতসকলক যে যেটো আনসাৰ্টেন ভাড়া ঘৰ এটা
1,50,00,000 টকা কিয় ব্যৱহাৰ কৰিলে আমি ইচ্ছা কৰিলে গুৱাহাটী জায়গাত 50 লাখ টকাৰ এক কথা মাটি অলপমান মাটি 1 বিঘা মাটি কিনি পেলাই আমি অফিসে বনাব পাৰিলো হয় নিজৰ অফিস কিন্তু যেটো অফিস সাৰ্টেন নাই সেই সাৰ্টেনত 1,50,00,000 ব্যৱহাৰ কৰাটো আমি মানি ল'ব নোৱাৰো আমি হজম হোৱা নাই আৰু যেতিয়া BKWAC হৈছিলে তেতিয়া BKWAC টো চলোৱাৰ কাৰণে অসম চৰকাৰে ডিপোটেশনত 4 জনকৈ ষ্টাফ আমাক দিছিলে আৰু সেই 4 জন ষ্টাফ আজিলৈ আমি আমাৰ অফিচৰ কামত ব্যৱহাৰ কৰাটো আমি দেখা নাই মই বুজা নাই BKWAC কাউন্সিল টো কিয় অফিচিয়েল ষ্টাফ মানে লৈ পেলাই কাম কৰা নাই আৰু কিয় নন অফিচিয়েল টেম্পৰাৰী এটা ষ্টাফ বিলাকৰ লগত কাম কৰি আছে এটো আমি বুজিবলৈ আমি বাকি নাই তাত কৈছে তেখেতে আমি যেতিয়া কোৱেশ্চন আনিছিলো যে এটা ডিস্ট্ৰিক্টৰ পৰা কিয় 9 জনকৈ ষ্টাফ ললে তেতিয়া অনিল বসুমতাৰী ডাঙৰীয়া কৈছে যে বেলেগ জায়গাৰ পৰা দূৰ হয় তাত স্যালাৰি কম দিছে সেই কাৰণে আমি দিয়া নাই এটা জিলাৰ পৰা দিছে এটো কথা হ'ব পাৰে নেকি অনিল বড়ো ডাঙৰীয়াই কাক খুদিছে যে আপুনি BKWAC আন্ডাৰত চাকৰি কৰিব নেকি আমাক আনি দিয়ক আমাৰ বড়ো লৰা বিলাকে যিমান দূৰ হলিও 8,000 হওক 9,000 হওক নিজৰ এটা কাউন্সিলত চাকৰি কৰাৰ কাৰণে সপোন থাকে কেতিয়া কোন সময়ত অনিল বড়ো ডাঙৰীয়াই গুৱাহাটী কোন মানুহ এজনক খুদিছে যে আপুনি BKWAC অফিসত কাম কৰিব লাগে কোন গোলাঘাটৰ মানুহ খুদিলে যে আপুনি BKWAC কাম কৰিব লাগে কোনিবা না কৈছে নেকি যে তেখেতে নিজে কৈছে যে 4,000 5,000 দৰমহা দিছো 8,000 দৰমহা দিছো আমি জানো তুইটো 10,000 ওপৰ স্যালাৰি দি আছে তিতল তেখেতে কিয় 5,000 কথা ক'লে এতিয়াও আমি গম পাও 9,000 to 10,000 স্যালাৰি দি আছে ষ্টাফ সকলক তেখেতে কৈছে 5,000 6,000 দৰমহা দি দূৰৰ পৰা নিমিলে এটো মিছা কথা কৈছে তেখেতে আমাৰ প্ৰুফ আছে আমাৰ ৰেকৰ্ড আছে তো তেনেকুৱা ৰাইজক মিছলিড কৰিব নালাগে ৰাইজক মিছলিড কৰা মানে আপুনি নিজে মিছলিড হোৱা আপুনি মিছা কথা কৈছে আপুনি কোনো এজন মানুহ খুদা নাই যে আপুনি BKWAC চাকৰি কৰিব নি BKWAC আপুনি কাম কৰিব নি কোনো এজন ৰাইজক খুদা নাই আৰু আপুনি সৰকাৰি এমপ্লয় নলৱাকে প্ৰাইভেট এমপ্লয় লৈ পেলাই আপুনি চলাই আছে চলক আমাৰ বড়ো লৰাই কাম কৰি আছে কিন্তু এই কাউন্সিলটো মই সদায় কৈ আছে এই কাউন্সিলটো 22টা জিলাৰে গঠিত আৰু 22টা জিলাতে সমান উন্নয়ন হ'ব লাগিব অনিল বসুমতাৰীক 2-3 দিন মান আগত আসাম চৰকাৰে এজ এ চেয়াৰম্যান ঘোষণা কৰিলে আৰু চেয়াৰম্যান হিচাপে তেখেতক ললে এতিয়া আমি আমাৰ নিউজে পেপাৰে পত্ৰে কৈ আহিছিল যে আগৰ যেটো এক্সিস্টিং চেয়াৰম্যান ডক্টৰ গাম্বাৰু মুছাহাৰী তেখেতক ষড়যন্ত্ৰ পলিটিক্যালি মাৰ্ডাৰ কৰি পেলাই তেখেতসকলে ব্ল্যাকমেইলিং কৰি পেলাই তেখেতসকলে চেয়াৰম্যানৰ পৰা নুমাই দিলে তাৰ পিছত আমি ভাবিছিলো BKWAC সকলোৱে মিলি পেলাই সকলোৱে কথা পাতি পেলাই এটো কৰা হৈছিলে আৰু তেখেতে বাৰবাৰ কৈছিলে যে আমি গাম্বাৰু মুছাহাৰীক বহুত সময় দিছো বহুত সময় দিয়াৰ পিছত তেখেতে আমাক ৰিপ্লাই দিব পৰা নাই তাৰ কাৰণে আমি ডিসিশন লৈছো এবলা সম্পূৰ্ণ মিছা কথা ইয়াত আমাৰ ৰেকৰ্ড আছে এই ৰেকৰ্ডত লিখা আছে প্ৰথম ডক্টৰ গাম্বাৰু মুছাহাৰীক তেখেতসকলে নোটিস দিছিলে সেই নোটিছত তেখেতে হাজিৰ হৈছিলে কাউন্সিল হেদিনাই তেখেতে এফিডেভিট দিছিলে যে মই এইবোৰ টকা পইচা লেন্ডাৰ আমাৰ একো হোৱা নাই কোম্পানীৰ লগত মোৰ তেনেকুৱা একো কথা নাই তেতিয়া সেকেন্ড টাইম তেখেতসকলে কৈছিলে তেতিয়ালে আপোনালোকে সেই কোম্পানী বিলাকৰ পৰা ক্লিন চিট আনি দিয়ক নেক্সট টাইম তেখেতে ডিসেম্বৰ মাহতে তেখেতে কোম্পানী সকলৰ পৰা কথা পাতি ক্লিন চিট আনিছিলে এইবোৰ ক্লিন চিট আছে এইবোৰ ক্লিন চিট আছে এইবোৰ ক্লিন চিট সিটল এন্টাৰপ্ৰাইজৰ ক্লিন চিট আৰু জি কোম্পানী সকলৰ লগত তেখেতৰ এগ্ৰিমেন্ট হোৱা বুলি কৈছে তেখেত সকলে ইয়াত ক্লিন চিটত লিখিছে যে ডক্টৰ গাম্বাৰুৰ লগত আমাৰ একো ফাইনান্সিয়াল তেনেকুৱা লেনদেন হোৱা নাই আৰু তেখেতক
কেৰিয়াৰক আমি কোনো ধৰণৰ আমি বেয়া হ'ব নিদু কাৰণ আমাৰ তেখেতলত কোনো লেনদেন হোৱা নাই আমাৰ তেখেতক আমি কোনো কেছ ফাইল নকৰো আমাৰ কোনো তেনেকুৱা ভাব ধাৰণা নাই বুলি তেখেতসকলে ক্লিন চিট দিলে কিন্তু তেতিয়া তেখেতসকলে ক'লে আমি বিবেচনা কৰিম আলোচনা কৰিম মিটিং কৰিম কৰি পিছুৱাই আল্টিমেটলি তেখেতসকলে কি কৰিলে তেখেতক পাৰ্মানেন্টলি কোনো বিচাৰ নোহোৱাকে কোনো কথা নোহোৱাকে চেয়াৰমেনশ্বিপৰ পৰা আঁতৰাই থৈ দিলে তাৰ পিছত ডক্টৰ গাম্বাৰু মুছাহাৰীয়ে ভাবিলে মোক কাউন্সিলে কিয় নিয়ে নিদিলে এজন চুৰকো বিচাৰ কৰে মইতো চুৰ কৰা নাই মইতো অপেনলি কৈছো অপেনলি মই গৈছো পেপাৰ দিছো মোৰ ওপৰত বিচাৰ কিয় নহল আৰু বিচাৰ নোহোৱাকে মোক চেয়াৰমেনশ্বিপৰ পৰা কিয় নমালে সেই কথাটো সেই কোৱেশ্চনটো জানিবৰ কাৰণে তেখেতে হাইকোৰ্টৰ ওচৰত বিচাৰ দিছে যে BKWAC তেখেতে কোৱা নাই BKWAC অন্যায় বিচাৰ কৰি তেখেতক আউট কৰাৰ কাৰণে তেখেতে হাইকোৰ্টৰ ওচৰত কৈছে তেখেতে অসম চৰকাৰক কেছ দিয়া নাই তেখেতে BKWAC ৰ ওপৰত কুৱেশ্চন কৰিছে যে মোক আপোনালোকে আতৰাৰ মোৰ বিচাৰ কিয় নকৰিলে মোক বিচাৰ নকৰাকে মই এজন UBPF ফাউণ্ডাৰ মই ফাউণ্ডাৰক উইদাউট বিচাৰ আপোনালোকে কেনেকৈ নমাব পাৰিলে মোক কিয় ডিগ্ৰেড কৰিলে সেই কথাটো সেই কুৱেশ্চনটো জানিবৰ কাৰণে তেখেতে হাইকোৰ্টত কেছ এটা ফাইল কৰিছে সেই কেছত আজিলৈকে BKWAC কোনো মেম্বাৰ আৰু আসাম চৰকাৰৰ IS বিষয়া আসাম চৰকাৰৰ আমাৰ ডিপাৰ্টমেন্টেল যেটো বিষয়া তেখেতসকলে আজিলৈকে একো ৰিপ্লাই দিব পৰা নাই আজিলৈকে একো হিয়াৰিং নহল তাৰ সত্ত্বেও যোৱা হেৰিত অনিল বসুমতাৰী ডাঙৰীয়াক চেয়াৰমেন হিচাপে ঘোষণা কৰিলে এখন আসাম চৰকাৰে বনোৱা এখন গেজেট এই গেজেটটোত ইয়াত লিখা আছে কোন ব্যক্তিক কেনেকৈ ইয়াত নিযুক্তি দিয়া হ'ব কৰ হ'ব লাগিব কোনটো এৰিয়াত হ'ব লাগিব ইয়াত মেনশন কৰা আছে মই ইয়াতে আপোনালোকক জানাৰ কাৰণে এক লাইন মই গেজেটৰ মই লাইন দুটামান পঢ়ি দিওঁ ইয়াত লিখা আছে 3.1 There shall be a welfare autonomous council to be called the Bodo Kosari Welfare Autonomous Council for the Bodo Kosari community inhabitants villages of Assam outside the six schedule area and may include area under existing tribal autonomous council with prior consultation with existing tribal autonomous council under state act as may be notified by government in the official gazette ইয়াৰ মিনিং টু হৈছে কি কোনোবা যদি six schedule এৰিয়াৰ মেম্বাৰে ইয়াতে BKWAC এৰিয়াৰ আন্ডাৰত EM বা GM বা মেম্বাৰ একোই হ'ব নোৱাৰে কিন্তু আমি অসম চৰকাৰক এটো কথা ক'ব বিচাৰিছো ডিপাৰ্টমেন্টেল মন্ত্ৰী ডাঙৰীয়া ৰণস্পিকো ডাঙৰীয়াকো আমি ক'ব বিচাৰিছো আমাৰ IS বিষয়া বাইদেউকো আমি ক'ব বিচাৰিছো ইয়াতে অনিল বসুমতাৰী ডাঙৰীয়াৰ ইয়াতে ভোটাৰ কাৰ্ডছ আছে এটো ভোটাৰ কাৰ্ড চাওক এটো ভোটাৰ কাৰ্ডছ এটো আছে ইয়াতে আমি প্ৰিন্ট কৰিছিলো যোৱা 1 জুনত 10 জুন 2023 লৈকে তেখেতে কাৰ্বি আংলঙৰ এটা বাসিন্দা কাৰ্বি আংলঙৰ ভোটাৰ তেখেতে 6 schedule এৰিয়াৰ এজন ভোটাৰ সেই 6 schedule এৰিয়াৰ ভোটাৰ এজনে আমাৰ BKWAC কাউন্সিল যত গেজেটত লিখা আছে তো তেখেতে কেনেকুৱা BKWAC ৰ এজন মেম্বাৰ EM চেয়াৰমেন হ'বলৈ পালে অসম চৰকাৰে আইন বনায় কিন্তু আইনটো তেখেতসকলে উলংঘা কৰে আমি কি বুজিম যে তেখেতসকলে এটো পলিটিক্যালি কৰিছে না কি কৰিছে না তেখেতসকলে গেজেট পঢ়া নাই আমি ক'ব নোৱাৰো কিন্তু এই গেজেটত লিখা আছে 6 schedule এৰিয়াৰ যিকোনো এজন মেম্বাৰে BKWAC কাউন্সিলৰ আন্ডাৰত EM বা GM হ'ব নোৱাৰে আৰু 6 schedule এৰিয়াৰ বাহিৰৰ যিবিলাক কাউন্সিল ট্ৰাইবেল এক্সিস্টিং কাউন্সিল তাৰো পৰা যদি ৰিপ্ৰেজেন্ট কৰিব লাগে তেতিয়া হলে হেই এক্সিস্টিং ট্ৰাইবেল কাউন্সিলৰ পৰা প্ৰায়ৰ পাৰমিশন লৈ পলাইহে তেখেতসকলে ৰিপ্ৰেজেন্ট কৰিব পাৰে ঠিক তেনেকুৱা আমি আজি
অসম চৰকাৰে গেজেট বনাই দিছে যে বলে এইটোৰ আন্ডাৰতে সব হ'ব কিন্তু আমি দেখিছো অনিল বসুমতাৰী ডাঙৰীয়াৰ ক্ষেত্ৰত আমি এটো ফলো কৰা আমি দেখা নাই আৰু তেখেতে এজন 60 এৰিয়াৰ মানুহ হয় এইটো ভোটাৰ কাৰ্ডটো প্ৰমাণ হয় আৰু যদি তেখেতে মিছা কথা কৈছে তেতিয়ালে হেতু দায়ী হ'ব এটোত লিখা আছে এটো আমি 10 জুন 2023 আমি এটো প্ৰিন্ট আউট কৰিছো অনলাইনৰ পৰা আমি কোৱা কথা নহয় এটো অনলাইনৰ পৰা আমি প্ৰিন্ট কৰিছো ইয়াত লিখা আছে অনিল বসুমতাৰী কোড ডিফু অনিল বসুমতাৰী কোড আছে তেখেতৰ সিৰিয়াল নম্বৰ মই কৈ দিছো 745 সিৰিয়াল নম্বৰ লাংহিন পামগাঁও হাই স্কুল তেখেতৰ সেন্টাৰ ইয়াত লিখা আছে তো তেনেকুৱা এজন মানুহ তেনেকুৱা এজন ব্যক্তিক BKWAC কাউন্সিলৰ চেয়াৰম্যান বনোৱাটো লজ্জাজনক আমাৰ কাৰণে আমাৰ বড় ৰাজ্যই জানিব লাগে যে তেখেতে কেনেকুৱা আইন উলংঘা কৰি পেলাই কাৰ্বি আংলং 6 শিডিউল কাউন্সিলৰ পৰা আহি ইয়াত কেনেকুৱা ইএম হ'ব পাৰে চেয়াৰম্যান হ'ব পাৰে আমি ধিক্কাৰ দিছো গভৰ্ণমেণ্টক আপোনালোকে গেজেটখন বনাইছে আৰু এই গেজেট মতে আপোনালোকে কাম কৰক মই ট্ৰাইবেল মিনিষ্টাৰ ৰুনুস্পিকো ডাঙৰীয়াকো কৈছো আপুনি এই গেজেটটো ফলো কৰি প্লাই অনিল বসুমতাৰী ডাঙৰীয়াক ইএম বা সিএম বা চেয়াৰম্যানৰ পৰা তেখেলক উলাব লাগে এটো আমাৰ ডিমান্ড আছে আৰু এই গেজেটটো যদি মিছা আপোনালোকে বনোৱা যদি গেজেট মিছা তেতিয়ালে আমি কবলৈ নাই আমাৰ কথা হৈছে কি অনিল বসুমতাৰী ডাঙৰীয়াই ভুলগতভাৱে মানে কাৰবা এজনক বলিৰ পঠা বনাই পেলাই তেখেতে চেয়াৰম্যান হ'ব বিচাৰিছে আৰু হৈছে অলৰেডি হৈছে যিজন মানুহৰ কোৰ্টৰ এখন কেছ চলি আছে ন্যায় চলি আছে আমি জনাইছো তেখেতে 6 শিডিউল এৰিয়াৰ মানুহ হয় ইয়াত ৰাইটস নাই তথাপিও আসাম চৰকাৰে আজিলৈকে কাণ খাৰ নিদিলে আৰু ইয়াতে লিখা আছে যদি কোনবা ভাবে ইনক্লুড কৰিব পাৰে এক্সিস্টিং ট্ৰাইবেল কাউন্সিল য'ত 6 শিডিউল নাই সেই কাউন্সিল বিলাকৰ মেম্বাৰ সকলে ৰিপ্ৰেজেন্ট কৰিব পাৰে কিন্তু তাৰ পৰাও প্ৰায়ৰ পাৰমিশন লাগিব এক্সিস্টিং কাউন্সিলক সাপোজ আজি মিনিষ্টাৰ ডাঙৰীয়াই আমাৰ BKWACৰ কাউন্সিল এই গেজেটত লিখা আছে যে ইয়াত লিখা আছে 6 শিডিউল এৰিয়াৰ কোনো মেম্বাৰে আমাৰ BKWACৰ কাউন্সিলৰ ইএম বা জিএম হ'ব নোৱাৰে আৰু ইয়াত লিখা আছে যে এক্সিস্টিং ট্ৰাইবেল কাউন্সিলৰ লোক সকলেও ইয়াতে ইএম বা জিএম হ'ব পাৰিব যদিহে এক্সিস্টিং ট্ৰাইবেল কাউন্সিলে প্ৰায়ৰ পাৰমিশন দিব লাগিব এতিয়া আমি এটো কথা ক'ব গৈছো আমাৰ আজিৰ যিজন চিফ মিনিষ্টাৰ বসুমতাৰী তেখেতে MAC মিছিং অটোনমাস কাউন্সিলৰ এজন লোক হয় তেখেতে চিফ হবৰ কাৰণে ইএম হবৰ কাৰণে MAC মিছিং অটোনমাস কাউন্সিলৰ পৰা প্ৰায়ৰ পাৰমিশন ল'ব লাগে আৰু এই পাৰমিশনটো তেখেতে লোৱা নাই বুলি আমি জানো তাৰ সত্ত্বেও আসাম গভৰ্ণমেণ্টে এই ল বনোৱাৰ পিছত কেনেকৈ তেখেতক চিফ বনালে আৰু কেনেকৈ অনিল বসুমতাৰীক চেয়াৰম্যান বনালে আমাৰ কুৱেশ্যন আছে চৰকাৰলৈও আছে ৰাইজকো আমি জনাইছো এটো কথা আপোনালোকক জনাইছো আপোনালোকে বিচাৰ কৰিব আৰু যদি পাৰমিশন লৈছে তেতিয়ালে আমাৰ ক'বলগীয়া নাই আমি আজি এই প্ৰেছ ৰিলিজ যোগেদি আৰু এটা আমি আমাৰ যিটো BKWACৰ বাহিৰত বড় সকল আছে তেখেত সকলক আমি এটা এৱাৰনেছ মানে যিটো কয় আমি স্বাৱলম্বী কথা ক'ব বিচাৰিছো কাৰণ আমাৰ BKWACৰ যিটো কাউন্সিলৰ যিটো স্থিতি এই স্থিতিটো আমাৰ বড় ৰাইজে হয়তো নাজানে এই কাউন্সিলটো আজিৰ ডেটত এটো ইন্টাৰিম কাউন্সিলটো কেতিয়াও পাৰ্মানেন্ট নহয় আৰু লাইফ টাইম নহয় কিন্তু আমাৰ বড় ভাই সকলে এতিয়া কিছুমানে কবাত কাম স্কিমৰ কাম কৰি আছে কোনবা কৰাৰ কাৰণে কিবা টকা পইচা লেনদেন আগতীয়াকৈ যদি কৰিছে তেখেত সকলে খুব সোনকালে কামখিনি আদায় কৰি লওক 3 মাহৰ ভিতৰত কামবিলাক আদায় কৰি ল'ব লাগে
আৰু যদি কোনোবা কাম কৰি গৈছে অলৰেডি পইচা পোৱা নাই তেখেতসকলে কাউন্সিলত যাই পইচাটো খুজিব লাগে আমি জানাত 21-22 পইচা 18 নাই জিৰো পইচা নাই সব দিয়াবলৈ আদায় কৰিছে কিন্তু আমাৰ ওচৰত কমপ্লেইন আহিছে যে পুৰণা কাম কৰি যোৱা কিছুমান মানুহে আজিলৈ পইচা পোৱা নাই যা হওক এটো গল কিন্তু এই কাৰণে মই কৈছো আপোনালোকক কোনোবা যদি নতুনকৈ কামৰ কাৰণে কিবা কথা পত্ৰ পাতি আছে তেতিয়ালে আপোনালোকে কোনো ধৰণৰ টকা পইচা লেনদেন কৰাৰ দৰকাৰ নাই কাৰণ এই কাউন্সিলটো এটা ইন্টাৰিম কাউন্সিলৰ লাইফ অনলি 6 মান্থ হয় এক্সটেনশন কৰিলেহে এটো বাঢ়ি যায় কিন্তু এক্সটেনশন কৰি থাকিলে আমাৰ এই BKWAC যেটো বড় জাতি স্বাৰ্থ এই স্বাৰ্থটো পূৰণ নহয় যে ইন্টাৰিম কাউন্সিলত কি হয় ফিক্সড আমাৰ প্যাকেজ না থাকে যে ইমান কৰিম ইতিয়া গভৰ্নমেন্টে নিজৰ ইচ্ছামতে আমাৰ মোবিলাইজেশন কিছুমান আমাৰ ফান্ড দিব এই ফান্ডেনি আমি চলিব লাগিব সেই কাৰণে আমি ইমিডিয়েট ইলেকশনৰ কাৰণে আমি লাগিব লাগে হেতুৰ কথাক মই এই কাৰণে কৈছো আপোনালোকে সজাগ হওক আপোনালোকে কোনো ধৰণৰ টকা পইচাৰ কোনো লেনদেন বা কোনবা যদি আশ্বাস দিছে আপোনালোকে 2-3 মাহৰ ভিতৰত কৰিলক কাৰণ এই কাউন্সিলটো এটা ইন্টাৰিম কাউন্সিল ইটো আজিও বন্ধ হ'ব পাৰে কালিও বন্ধ হ'ব পাৰে ইটো আপোনালোকে নাভাবিব যে ইটো জুনে চলাইছে 5 বছৰ 6 বছৰ ইটো থাকিব হেতু কালিও বন্ধ হৈ যাব পাৰে ইটো ইন্টাৰিম কাউন্সিল কালিও আসাম চৰকাৰে বন্ধ কৰিব পাৰে কাৰোবাৰ কমপ্লেইন গলে আজিও যদি কমপ্লেইন কৰি দিও কালি বন্ধ হৈ যাব পাৰে হেগৰে ইটো লাইফ নাই ইটোৰ ক্ষেত্ৰত আমি শুনিছো আমাৰ UBPF ডাঙৰীয়া সকলে গাঁৱে যাই প্লাই স্কিম ভগাইছে কবাত বাথু মন্দিৰৰ ওয়াল দিম কবাত ৰাস্তা বনাই দিম বুলি তেখেতসকলে কৈছে তেখেতসকলে মই জানাত EMGM একো নহয় কিন্তু কেনেকে কাৰ সাহসত এনেকুৱা স্কিম ভগাই ফুৰিছে ডিক্লেয়াৰ কৰি ফুৰিছে মই নাজানো এটো বৰ মানে বেলেগ কথা এটো মই নাজানো কিয়ৰ কাৰণে তেখেতসকলে তেনেকুৱা ৰাইজক মিছলিড কৰিব বিচাৰিছে মই বুজা নাই তথাপিও তেখেতসকলে যদি দিব পাৰে দিয়ক আমাৰ কোনো আপত্তি নাই আমি ওয়েলকাম কৰিছো তেখেতসকলে ডেভেলপ কৰাটো আমি বিচাৰিছো কিন্তু মই ৰাইজক এটা কথা কৈছো এই কাউন্সিলটো ইন্টাৰিম কাউন্সিল আজিও ভাঙিব পাৰে কালিও ভাঙিব পাৰে এই কাৰণে আপোনালোকে যদি কিবা তেনে ধৰণৰ কথা ভাবিছে তেতিয়ালে আপোনালোকে অলপ আঁতৰত থাকিব চেষ্টা কৰক